নামনি অসমৰ একমাত্ৰ বিশ্ববিদ্যালয় উচ্চ শিক্ষা অনুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়। এই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিতৌ নতুন ইয়াৰ সমস্যা ইয়াত গঢ় লৈ উঠে আৰু এই সমস্যাবোৰ কিছুমান ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ লাভৰ কাৰণে তেওঁলোকে ইয়াত ইণ্টেনশ্যনেলি এই সমস্যাবিলাক তেওঁলোকে সৃষ্টি কৰিছে। যোৱা 31 অক্টোবৰ তাৰিখে বড়োলেণ্ড ইউনিভাৰ্চিটিত যে থাৰ্ড সেমিষ্টাৰৰ পৰীক্ষা এই থাৰ্ড সেমিষ্টাৰ পৰীক্ষাৰ যথেষ্ট বিসংগতি আমি দেখিবলৈ পাইছোঁ। ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰথমে এই যিটো বিসংগতি সৃষ্টি কৰিলে বিসংগতি হ'ল আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি তেখেতসকলৰ ভৱিষ্যতক সুনিশ্চিত কৰিবৰ কাৰণে আমি আজি ক্লাছৰুম এৰি পেলাই তেখেতসকলে নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত তেওঁলোকে আজি বড়োলেণ্ড ইউনিভাৰ্চিটি প্ৰাংগণত তেওঁলোকে ন্যায় বিচাৰি আজি আহিছে। আমি এই যিখিনি খেলিমেলি হৈছে এই খেলিমেলি ন্যায় বিচাৰি আমি 2 ঘণ্টাৰ ধৰ্ণা কাৰ্যসূচীৰে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ মহামণি ৰাজ্যপাল ডাঙৰীয়াক হস্তক্ষেপ বিচাৰিছোঁ। তেওঁলোকে যি সমস্যা আছে সমস্যাৰ তেওঁলোকক সমাধান কৰিবৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচীৰে আমি তেওঁলোকক মেমৰেণ্ডাম আমি ছাবমিট কৰিম। আমাৰ প্ৰথম দাবী হ'ল যোৱা 31 অক্টোবৰ তাৰিখে যি থাৰ্ড সেমিষ্টাৰ পৰীক্ষা তেওঁলোকে ৰিজাল্ট দিলে বি এ থাৰ্ড সেমিষ্টাৰত ইয়াত যথেষ্ট বিসংগতি দেখিবলৈ পাইছোঁ আৰু কিহৰ কাৰণে বিসংগতি হ'বলৈ পালে ইয়াক এটা হাই লেভেল ইনকুৱাৰী কৰি পেলাই যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকৰ আইনত আওতাত আনি পেলাই আইনৰ যি কঠোৰ শাস্তি এই শাস্তিটো প্ৰদান কৰিব লাগিব নিখিল বড়ো ছাত্ৰ সন্থাই আমি এইটো প্ৰথম দাবী। আৰু দ্বিতীয় দাবীটো হ'ল যিখিনি খেলিমেলি হৈছে এই খেলিমেলি অন্তৰালৰ মূল দায়ী ব্যক্তি দুজন হ'ল বৰ্তমানৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেচৰ লাইছাম লাড্ডু সিং আৰু দ্বিতীয় ব্যক্তি হ'ল কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন ডক্টৰ অমিতাভ বৰুৱা। তেখেতসকলক অনতি পলমে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আঁতৰাব লাগিব আৰু আঁতৰাই পেলাই ইয়াত এটা ভাল শিক্ষিত পৰিৱেশ গঢ়িবৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মহামণি ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আৰু আমাৰ 3 নম্বৰ দাবীটো হ'ল আমি জনাত অসমৰ যিখিনি ইউনিভাৰ্চিটি আছে তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেটৰ মিনিমাম পাৰ্চেণ্টেজ 30%, কিন্তু আমি দেখিবলৈ পাইছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত যি মিনিমাম পাৰ্চেণ্টেজ 40%। সেয়ে আমি আজি ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা বৰ্তমান বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি কৰ্তৃপক্ষ তেওঁলোককো আমি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ এই ইউনিভাৰ্চিটিৰ প্ৰব্লেমবিলাক সমস্যাবিলাক সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক সুনিশ্চিত কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। অতি সোনকালে যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰে তেতিয়াহ'লে আমি প্ৰত্যেকটো জিলা কমিটিক আমি ইয়াৰ ন্যায় বিচাৰ ধৰ্ণা কাৰ্যসূচী কৰিম আৰু নৱেম্বৰৰ লাষ্টত আমি কাৰিগাঁৱৰ পৰা অহা যি কোকৰাঝাৰলৈ অহা ৰাস্তা ইয়াত হাইব্লেক কৰিম আৰু যেতিয়ালৈকে সমস্যাটো সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আন্দোলন চলাই গৈ থাকিম। আমাৰ লোৱাৰ অসমৰ আৰু BTC অঞ্চলৰ এটা ইউনিভাৰ্চিটি আছে যিটো হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি। আজি আমি লক্ষ্য কৰিছোঁ 3-4 বছৰৰ পৰা আমাৰ ষ্টুডেণ্টৰ লগত এটা খেলিমেলি হৈ আছে। আমি ইয়াত 31 অক্টোবৰত যিখিনি ঘটনা হৈ গ'ল যে অকল এটা ইমান লাৰ্জ পাৰ্চেণ্ট এটা ষ্টুডেণ্ট কোৱালিফাই কৰিছে সেইকাৰণে আমি সকীয়াই দিছোঁ অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে ইয়াত থকা VC আৰু কণ্ট্ৰলাৰক অতিশীঘ্ৰে বহিষ্কাৰ কৰিব লাগে আৰু 31 তাৰিখত যিখিনি থাৰ্ড ছেমিষ্টাৰৰ এক্সামৰ খেলিমেলি হ'ল সেই খেলিমেলিত এটা ইনভেষ্টিগেশ্যন বহাব লাগে আৰু ষ্টুডেণ্টবিলাকক জাষ্টিছ প্ৰদান কৰিব লাগে আৰু ইয়াত থকা কাৰ্পিতক অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে। আৰু আজিৰ দিনত আমি ঘোষণা কৰিছোঁ যদি ইয়াৰ পিছত যদি চৰকাৰে পুনৰ যদি সঁহাৰি নিদিয়ে আমি ABMCয়ে কোকৰাঝাৰ অঞ্চলত ইয়াত ডাঙৰকে ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰাম কৰিম তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। মৰ্মে উচ্চ শিক্ষা প্ৰতিষ্ঠান আমাৰ আশাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত যোৱা কিছু বছৰ ধৰি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিষয়সমূহক যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ছাত্ৰ ছাত্ৰীয়ে যদি পৰীক্ষা দিছে পৰীক্ষা দিয়াৰ পিছত যি ধৰণৰ ফলাফল হ'ব লাগিছিল ফলাফলৰ খেলিমেলি কেতিয়াবা চিলেবাছৰ খেলিমেলি এই গোটেই বিষয়টো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল আৰু শিক্ষামন্ত্ৰীৰ ওচৰত গোটেই বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা খেলিমেলিসমূহ এই ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ সমাধান নোহোৱালৈকে আমি সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ লগত আৰু কোকৰাঝাৰত থকা সকলো দল সংগঠনৰ লগত একলগ হৈ আমি এই প্ৰতিবাদী কাৰ্যসূচী কৰি থাকিম। সেয়ে আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ
যিবোৰ খেলি মেলি যোৱা কিছুদিনৰ পৰা চলি আছে এই সমস্যাসমূহ ৰাজ্য চৰকাৰ আৰু BTC প্ৰশাসনে যৌথভাৱে সমস্যা